আহিলোঁ আৰু আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি মোৰ নিজৰ মতে বনাই দেখাম আৰু সবেই সয়াবিন নিশ্চয় ভাল পায়। এয়া দেখিছে সয়াবিন আৰু সয়াবিন এইটো সৰু সৰু সয়াবিনটো মই এইখিনি তিয়াই থৈছিলোঁ নিমখ পানী দি আৰু তাৰ পিছতে মই সিজাই ললোঁ। সিজাই মই পানীখিনি কেইবাবাৰো ধুই আকৌ টুকি পেলাই এয়া মই থৈছোঁ। ভালকৈ সিজাইও ল'ব লাগে আৰু ভালকৈ ধুব লাগে। এইখিনি মই সয়াবিন লৈছোঁ। এইখিনি বনাবলৈ মোক লাগিব অলপমান কটা পিঁয়াজ লৈছোঁ মই আৰু এয়া কেইটামান ৰচুন লৈছোঁ, 7-8টামান পিচি লৈছোঁ, খুন্দি লৈছোঁ মই আৰু এইখিনি আদা খুন্দি লৈছোঁ আৰু এয়া কেঁচা জলকীয়া 2টা কাটি লৈছোঁ আৰু এয়া বিলাহী। আহকচোন এতিয়া বনাবলৈ। এয়া দেখিছে মই কেৰাহী গেছত উঠাই থৈছোঁ, গৰম হৈ আছে, তেলো দি থৈছোঁ। এতিয়া মই ইয়াত পিঁয়াজ তাৰপিছত মই এইখিনি লগাই দিছোঁ। পিঁয়াজখিনি অকণমান ভাজ খাবলৈ দিছোঁ। এয়া পিঁয়াজখিনি ভাজ খাইছে। পিঁয়াজখিনি অকণমান ভাজ খোৱাৰ পাছতে মই ইয়াত বিলাহী দি দিম। তাৰপিছত ইয়াত কেঁচা জলকীয়া আৰু এয়া আদা ৰচুনখিনি দি দিম। নিমখ দি দিম যাতে বিলাহী সিজি যায়। অলপ বিলাহী খাম যাতে বিলাহী সিজি যায় আৰু মাজে মাজে অকণ লৰাই দিব। ইয়াতে এইখিনি ফ্ৰাই হৈছে। এতিয়া মই ইয়াত সয়াবিনখিনি দি দিম। আৰু এতিয়া মই ইয়াত হালধি দিছোঁ 1 চামুচ আৰু সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে আৰু জলকীয়া গুড়ি অকণমান দিছোঁ। বেছি জ্বলা খালে বেছি দিব, কম জ্বলা খালে কম দিব আৰু এয়া জিৰা ধনিয়া মিক্স আৰু এয়া অকণমান মিট মছলা। এতিয়া আকৌ লৰাই দিম। মই সয়াবিনখিনি যিহেতু সিজাই লৈছোঁ ভালদৰে, সেইকাৰণে বেছি টাইম নালাগিব। তথাপিও সয়াবিনটো এনেকৈ ভাজিলে তেলটো শুহি লয়, গতিকে ইয়াত ভালকৈ লৰাই চিমত অলপ দেৰি ৰাখিব লাগিব। আৰু এতিয়া মই ইয়াত এটা বস্তু দিম, সেইটো হৈছে বাটাৰ। ইয়াত মই 1 চামুচ বাটাৰ দিছোঁ। বাটাৰ দিলে বস্তুটো খাবলৈ বৰ ধুনীয়া হয়। এতিয়া মই অকণমান ঢাকি দিম আৰু ঢাকি দিয়াৰ পিছত অলপ অলপকৈ তেলটো নিজে ওলাই যাব। এয়া এইখিনিতে ভাত খাইছে, চব তেলটো অলপ ওলাই আহিছে, হৈ গৈছে। এতিয়া মই অকণমান বঢ়াই দিম গেছটো। এতিয়া মই ইয়াত অকণমান বাটাৰ দিম। তাৰপিছতে মই ইয়াত এয়া কণী এটা ভাঙি লৈছোঁ আৰু গুলি লৈছোঁ। ভালকৈ ফেটি ল'ব লাগে। এইখিনি ইয়াত মই যে দি দিম। এইখিনি লৰাই দিব লাহে লাহে।
হৈ গৈছে আৰু অকণমান এনেকৈ মই আৰু 10 মিনিটমানৰ কাৰণে ঢাকি দিম। এতিয়া ইয়াত মই অকণমান চচ দি দিম। এতিয়া মই অকণমান চচ দিছোঁ। চচটো দিলেও খাবলৈ ভাল লাগে, টেষ্ট আহে। এতিয়া আপুনি ইয়াত অকণমান পানী দি দিব, বেছি নিদিব, খাবলৈ বেয়া লাগিব। এইখিনি আচলতে মই আজি পিচি পেলাই বনাম বুলি ভাবিছিলোঁ, তেনেকৈ দেখাম বাৰু এদিন, কিন্তু আজি পিচিবলৈ লাইটটোৱে বৰ অসুবিধা কৰিলে, গতিকে নোৱাৰিলোঁ, সেইকাৰণে এনেকৈ বনাই দিলোঁ। এনেকৈও ভাল লাগে খাই। এতিয়া মই আৰু 10 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি দিম, তাৰপিছত হৈ যাব। এইখিনি হৈ গ'ল, পূৰা সিজি গ'ল, খাবলৈও বৰ ধুনীয়া হ'ব। আপোনালোকে এনেকৈ বনাই খাবচোন। মই নিয়মতে বনাই দেখালোঁ আজি। কেনেকুৱা লাগে আপোনালোকে ক'ব, কমেণ্ট কৰিব। এতিয়া মই সেইখিনি কাঢ়ি দিম। এতিয়া মই ইয়াত কেঁচা জলকীয়া ফালি পেলাই ওপৰত দি দিছোঁ আৰু এয়া পুদিনা পাত কেইটামান দি দিছোঁ। দেখিবলৈও ভাল লাগে আৰু খাবলৈও ভাল হয়, গোন্ধটো ওলাই। হৈ গ'ল। এয়া কেনেকুৱা দেখিছে, এনেকৈ বনাই চাব। যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। থেংক ইউ।